এয়া বৰ্তমান পাঁচবিঘা গাঁৱৰ পৰা লাইভ দেখুওৱা হৈছে। এয়া বৰ্তমান আপোনাৰ হাঁহৰ আঞ্জাৰ বাবে ব্যস্ততাপূৰ্ণ দেখুওৱা যোৱা হৈছে। এয়া চব সকলোৱে ব্যস্ত হৈ আছে আপোনাৰ আজি ভোজৰ বাবে। আজি মাঘৰ বিহুৰ উৰুকা, গতিকে সকলোৱে যিমান যি পাৰে কামত ব্যস্ত হৈছে ভোজৰ বাবে সন্ধ্যাৰ। হয়, আপোনালোকৰ আইটেমবিলাকৰ কাৰণে অলপ ভালদৰে বুজাই কওকচোন। এয়া আপোনাৰ আলু, কচু আৰু মাটি দালি। এয়া আপোনাৰ আলু, কচু, মাটি দালি। এয়া পাতি হাঁহ। ইয়াৰ লগত কোমোৰা দিম। এয়া কোমোৰা দিব। গতিকে পাতি হাঁহ আৰু কোমোৰা, এই পাতি হাঁহ আৰু কোমোৰা বুলি ক'লে মোৰ জিভাত মানে লোভৰ পানী পৰে। গাহৰি মাংসও আছে বোলে। গতিকে মানে এনেকুৱা আইটেমবিলাক দেখি মানে মোৰ জিভাৰ পৰা পানী পৰি আছে। গতিকে মই কেতিয়াই খাব পাম সেইটো আশা কৰি আছোঁ। গতিকে আপোনালোক সকলো আহক, জইন কৰক আমাক। গতিকে আপোনালোকে অকণমান মাঘৰ বিহুৰ বিষয়ে কওকচোন। মাঘৰ বিহুত আমি ভোজ খাওঁ। ভোজৰ লগতে ভোজ খোৱাৰ আগতে আমি আকৌ ভোজ খাই বৈ আকৌ বিহু মাৰিম, জুই জ্বলাই জুই পুৱাম, গাহৰি মাংস পুৰি খাম আৰু আমি ঘৰতে থোৱা আমি আমাৰ হাজৰ কলহ উলিয়াই আনি খাম। এয়াই আমাৰ পৰম্পৰা। বঢ়িয়া বঢ়িয়া। এয়া আপোনাৰ দেখি গৈছে আমাৰ মানে যিটো মানে মাঘৰ বিহুৰ আপোনাৰ সাংস্কৃতিক মানে খাদ্যৰ মানে যিবিলাক মানে মাঘৰ বিহুৰ একদম পৰম্পৰাগত নিয়ম নীতিৰে আপোনাৰ পাঁচবিঘা গাঁৱত আপোনাৰ মাঘৰ বিহু উদযাপন কৰা হয়। গতিকে সকলোৱে আকৌ ভোগালী বিহুৰ হাৰ্দিক ওলগ জনাই নিউজ টাইমৰ পৰা বিদায় লৈছোঁ।